সকলোকে নমস্কাৰ জনাইছোঁ। আপোনালোকে নিশ্চয় ঘৰত ভাপত দিয়া পিঠা বনাই খায়ে। বলকচোন আজি মই কেনেদৰে ভাপত দিয়া কেটলি পিঠা বনাওঁ তাকে চাওঁ। এয়া মই ভাতৰ চাউলৰ পিঠাগুড়ি আৰু বৰা চাউলৰ পিঠাগুড়ি লৈছোঁ। ইয়াতে মই মুঠতে আধা কেজি চাউলৰ পিঠাগুড়ি লৈছোঁ। আপোনালোকে অকল ভাতৰ চাউলৰ পিঠাগুড়িয়েদিও বনাব পাৰে। এয়া মই ভাতৰ চাউলৰ পিঠাগুড়ি আৰু এয়া বৰা চাউলৰ পিঠাগুড়ি দুইখিনি মই এতিয়া এটা পাত্ৰত লৈ ল'ম। এয়া মই পাত্ৰ এটাত ভাতৰ চাউলৰ পিঠাগুড়িখিনি এনেদৰে ঢালি দিছোঁ। বৰা চাউলৰ পিঠাগুড়িখিনিও এনেদৰে দি দিছোঁ। ইয়াতে এতিয়া মই ৰুকি লোৱা নাৰিকল দি দিম। এই ৰুকি লোৱা নাৰিকলখিনিও মই এতিয়া ইয়াতে দি দিম। এই নাৰিকলখিনি দি এতিয়া মই এইখিনি ভালদৰে এনেদৰে সানি ল'ম। সানি হোৱাৰ পাছতে ইয়াত মই চেনি দিম। এয়া মই এবাটি চেনি লৈছোঁ। আপোনালোকে চেনি বেছিকৈও দিব পাৰে। এতিয়া মই এইখিনি ভালদৰে এনেদৰে সানি ল'ম। সানি হোৱাৰ পাছতে ইয়াতে মই অকণমান পানী দিম। এয়া মই পানী লৈ লৈছোঁ। ইয়াতে মই এনেদৰে ছটিয়াই পেলাই অলপ পানী দি দিছোঁ। এয়া মই ভালদৰে এনেদৰে সানি ল'ম। সানি হোৱাৰ পাছতে আমাক এখন চালনী লাগিব। এইখন চালনী লৈ লৈছোঁ। ইয়াতে মই সানি লোৱা পিঠাগুড়িখিনি অলপ অলপকৈ দি দিম। পিঠাগুড়িখিনি দি মই হাতেৰে লৰাই লৰাই লাহে লাহেকৈ এইখিনি এনেদৰে চালি ল'ম। এয়া মোৰ চলা হৈ গৈছে। এনেধৰণৰ হয় পিঠাগুড়িখিনি চালি হোৱাৰ পাছত এতিয়া মই এটা কেটলি লৈছোঁ। এয়া মই ভাপ ওলাই নাযাবৰ বাবে মুখনিখন মাৰি দিছোঁ। এয়া কেটলি হাফৰত মই এনেদৰে পিঠাগুড়িখিনি দি দিছোঁ। এয়া এনেদৰে ইয়াতে মই এখন কটন কাপোৰেৰে এনেদৰে মেৰিয়াই দিম। টাইটকৈ এনেদৰে মেৰিয়াই এতিয়া কেটলিৰ ওপৰত এনেদৰে দি দিম। প্ৰায় 3 মিনিটমানৰ পাছত মোৰ পিঠাটো হৈ গৈছে। এয়া মই উলিয়াই দেখাইছোঁ আপোনালোকক। চাওক, এয়া আমাৰ পিঠা ৰেডি। এয়া কেটলি পিঠা হৈ গৈছে। চাওকচোন কিমান ধুনীয়া হৈছে। আৰু এটা আপোনালোকক বনাই দেখাইছোঁ। এয়া পিঠাগুড়ি এনেকৈ লৈ লৈছোঁ। হেঁচি দিব নালাগে। এয়া মই দি দিছোঁ কেটলিৰ ওপৰত এনেদৰে পিঠাটো। 2-3 মিনিটৰ পিছত মই এনেদৰে নমাই লৈছোঁ পিঠাটো। গৰম হৈ আছে। চাওকচোন পিঠাটো বৰ সুন্দৰকৈ হৈছে। ওলাইও আহিছে ধুনীয়াকৈ। এয়া চাওক বৰ সুন্দৰকৈ হৈছে পিঠাটো। আপোনালোকেও এনেদৰে বনাই খাব। আজিলৈ আহিছোঁ। ধন্যবাদ।